নমস্কাৰ, মই তুলিকা মোৰ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোক সকলো ভালে আছেনে? মোৰো ভালে, মই ভালে আছোঁ। আপোনালোকৰ খবৰ কেনেকুৱা জনাবচোন কমেণ্টত। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ নতুনকৈ চাই আছে তেখেতসকলে প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লগতে কাষতে থকা বেল আইকনটো দবাই দিব আৰু ভিডিঅ'বোৰ চাই কেনেকুৱা পায় কমেণ্টত জনাব। আৰু মোৰ বিষয়ে কিবা যদি জানিব লগা থাকে আপোনালোকে প্লিজ মোক কমেণ্টত সুধিব। মই যিহেতু নতুনকৈ আহিছোঁ, মই এটা চেনেল খুলিছোঁ, নতুনকৈ ইউটিউব চেনেল এটা খুলিছোঁ। আপোনালোকৰ সঁহাৰি পালে মোৰো ভাল লাগিব। এয়া ভিনদেউ ইয়াতে হাতটো বাচি কিনি পুৰিব লৈছে আৰু হাতটোৰ পুৰা একেবাৰে বহুতখিনি তেল হৈছে। হাতটো এয়া খাবলৈ চাগে সোৱাদেই হ'ব। এয়া ভিনদেউ পুৰিয়ে আছে। কি দিওঁ বাৰু দেখিব আপোনালোকে। মই এইখিনি ভাজি লওঁ, মাছ আৰু এইখিনি আছে ইয়াতে। এইখিনি ভাজি লওঁ ভালকৈ। ভাজি লৈ আপোনালোক সেয়া কাটি লোৱা লাই পাতখিনি আছে আৰু বইল দিয়া আলু দুটা, লগতে 4 কোমান নহৰু আৰু ডাঙৰ চাইজৰ পিঁয়াজ এটা আৰু ডাঙৰ চাইজৰ বিলাহী এটা দি দিছোঁ। দি এনেকৈ এইখিনি বনাম বুলি ভাবিছোঁ। বনাওঁতে কি হয়, এয়া নহৰুখিনি অকণমান ডাঙৰ, যিহেতু সৰু নহৰু দিলে বেছিকৈ লাগে, সেইকাৰণে মই ডাঙৰ নহৰু 4 কোৱা দি দিছোঁ। মানে এটা ডাঙৰ চাইজৰ টমেট' আৰু 5 পাত, মাত্ৰ 5টা লাই শাকৰ পাত, সেইকেইটা দি কিনে মই আজি বনাম আপোনাৰ। আজি মই মোৰ ৰেচিপিটো আপোনালোকৰ ওচৰত এনেকৈ দেখুৱাম। বলক, আপোনালোকে এনেকৈ খাইছেনে নাই জনাবচোন কমেণ্টত। খাই খুবেই টেষ্টি হয়। বলক দিছোঁ আপোনাৰ। প্ৰথমতে দি দিছোঁ মই অকণমান পাঁচফোৰণ। সেয়া দেখিছে, অকণমান পাঁচফোৰণ দিছোঁ মই। তাৰপিছত দি দিছোঁ মই আপোনাৰ কাটি থোৱা মিডিয়াম চাইজৰ পিঁয়াজ। জলকীয়া নিদিওঁ, বাবুই জলকীয়া নাখায়, আমি কেঁচাই খাম বাৰু। জলকীয়া দিলে টেষ্ট এটা হয়, কিন্তু মই জলকীয়া নিদিওঁ। ইয়াত নহৰু দি দিছোঁ 4 কোহ নহৰু। সেইখিনি মই এনেকৈ ভালদৰে লৰাই দিম। সেয়া মই এনেকৈ লৰাই দিছোঁ ভালকৈ। এইখিনি ভালদৰে ৰঙচুৱা হ'বলৈ দি দিম। দি আপোনাৰ অকণমান ৰঙচুৱা হোৱাৰ লগে লগে তাত দিম মই আৰু আপোনাৰ ইয়াতে যিহেতু লাই পাত, সেইখিনি আপোনালোকে দেখিব মই কেনেকৈ দি দিম। এয়া মই দিছোঁ আপোনাৰ এচামুচ, দেখিছে, এয়া এচামুচ আপোনাৰ জিৰা গুড়া, এচামুচ জিৰা গুড়া দিছোঁ। ৰ'বা মা। তাৰপিছত দি দিম অকণমান, মই একেবাৰে অকণমান ধনিয়া গুড়া। তাৰপিছত দি দিম মই আপোনাৰ কাটি থোৱা টমেট'টো দি দিছোঁ। কাটি থোৱা টমেট'টো মই ভালদৰে ভাজি ল'ম, যিহেতু মছলাখিনি আছে। এয়া মই কাটি থোৱা টমেট'টো দি দিছোঁ। এয়া প্ৰায় দেখিছে, মছলাখিনি যিহেতু দিছোঁ, তলত নামাৰি মই কেৰাহীত লাগি ধৰিলে বেয়া গোন্ধাব, এটা তিতা ভাৱ আহিব। সেয়ে মই ইয়াতে দি দিম মই কাটি থোৱা লাই শাকৰ পাতখিনি দি দিছোঁ। মাত্ৰ 4টা লাই শাকৰ পাত আছিল, সেই 4টা লাই শাকৰ পাত মই ইয়াতে দি দিছোঁ। মাইনাই কান্দি আছে, তাইক তাৰমানে মোবাইলটো লাগে, সেইকাৰণে তাই কান্দি আছে। শুনিছে নহয় আপোনালোকে? তাইক মোবাইলটো ধৰিব দিব লাগে মই। এইখিনি মই এনেকৈ বনাব লৈছোঁ। এইখিনি ভালকৈ ভাজি ল'ব আপোনালোকে আৰু নিমখ দিয়া, জোল টাইপৰ কৰিম, সেইকাৰণে অকণমান নিমখ বেছিকৈ দি দিছোঁ একেবাৰে। যিহেতু আলু নিপুণ থাকিব, 2টা আলু থাকিব, মাছ থাকিব, অকণমান জোল হ'ব। এইখিনি মই ভালকৈ ভাজি লওঁ, তাৰপিছত আপোনালোকক দেখাই আছোঁ। একেলগে মই আলুখিনি মই কাটি লোৱা নাই, ইয়াতে একেবাৰে হেতাই দি মই দিম ভালকৈ। মই ভাজতে হালধিকণ দিব নোৱাৰিলোঁ, এয়া এইকণ দি দিছোঁ। এয়া মই মাছখিনি দি লৈছোঁ।
ইয়াতে দি দিম বাৰু। এতিয়া 4 পিচ দি দিছোঁ। দেখিছে যিহেতু এনেকৈ লৰাই দিছোঁ, দি অকণমান সময় মই ভালদৰে ভাজি ল'ম। দেখিছে এইখিনি ভজা প্ৰায় হৈয়ে গৈছে। আপোনালোকে নিশ্চয় ভাবিছে মোবাইলটোনো ইমান লটপট কিয় হৈ আছে, মানে এইটো মাইনাক কলাত লৈ আছিলোঁ যে আৰু মোবাইল এখন হাতেৰে ধৰি আছিলোঁ, সেইকাৰণে এনেকুৱা লটপট হৈ গৈছে। গৰম কৰি থোৱা পানী আছিলে দি দিছোঁ আৰু মই ভালদৰে মাছটো বইল হ'বলৈ দি দিম এতিয়া। আহক তেতিয়াহ'লে মই এইখিনি আপোনালোকক আকৌ দেখাই আছোঁ। এতিয়া যিহেতু হোৱাই নাই, পানী দিছোঁহে, গৰম হ'বলৈ দেৰি হ'ব লাগিব। এয়া এইখিনি মোৰ হৈয়ে গৈছে। দেখিছে কি ধুনীয়া এটা উতল আহিছে আৰু ধুনীয়া এটা কালাৰো আহিছে চব্জিখনৰ, মাছৰ চব্জিখনৰ, আৰু দেখিবলৈতো ধুনীয়া হৈছে, খাবলৈ চাগে ধুনীয়া হ'ব, খাবলৈ এটা টেষ্ট আহিব। এয়া চব্জিখন মই নমাই ৰাখি ঠাণ্ডা হ'বলৈ দি দিলোঁ। এতিয়া আমি খাবলৈ প্ৰায় ৰেডি হ'বৰে হ'ল, যিহেতু মাছৰ চব্জিটো হৈয়ে গ'ল আৰু ছেকেণ্ডটো হ'বলৈ বাকী আছে, ছেকেণ্ডটো হ'লে খাব। আহক তেতিয়াহ'লে আজি মই ছেকেণ্ড ৰেচিপিটো আপোনালোকক সকলোকে লৈ গৈছোঁ। আপোনালোকে ছেকেণ্ড ৰেচিপিটো চাব। আজি ছেকেণ্ড ৰেচিপিটো হ'ব হাঁহৰ। এয়া ভিনদেউৱে হাঁহটো পুৰিবলৈ লৈছে, যিহেতু হাঁহটো বোলে পুৰিব লাগে। ময়ো মানে ছেকেণ্ডবাৰৰ বাবে দেখিছোঁ পুৰা। আগতে এবাৰ গেছত পুৰিছিল, এইবাৰ খৰি জুইতে পুৰিছে। ভিনদেউৱে পুৰি আছে আৰু ভিনদেউৱে কাটি বাচিব। আমি যিহেতু আমাৰ ইয়াত বেছিয়ে মানে আমি নাখাওঁৱে, হাঁহ প্ৰায় খুব কমেই খোৱা হয় আৰু হাঁহৰ মাংসটো দুদিনে খাই পালোঁ নেকি হাঁহৰ মাংস। আজি এয়া কাটি বাছি লোৱাৰ পিছত হাঁহৰ মাংসখিনি আপোনালোকক দেখুৱাইছোঁ, এনেকুৱা হৈছে। আৰু হাঁহৰ মাংস দেখিবলৈ খুবেই এটা ধুনীয়া হয় আৰু খাবলৈও চাগে সঁচাকৈ বহুত টেষ্টিয়ে হ'ব, যিহেতু পূৰা একেবাৰে বহুত মাংস ওলাইছে হাঁহটোৰ। এয়া মই কেৰাহীখন গৰম দি লৈছোঁ। কেৰাহীখন গৰম দি ইয়াতে মই তেল দি লৈছোঁ। তেলখিনি দি আপোনাৰ মই দিছোঁ তেজপাত, তাৰপিছত মানে ডালচেনি অকণমান দিছোঁ, লগতে মই দিম শুকান জলকীয়া 4টা। এয়া মই ইয়াতে দি লৈছোঁ আপোনাৰ তেজপাত 2টা, অকণমান গৰম মছলা আৰু 2টা শুকান জলকীয়া, 3টামান দিলোঁ চাগে শুকান জলকীয়া, আৰু এয়া কাটি থোৱা পিঁয়াজখিনি দি দিলোঁ মই। এইখিনি আপোনাৰ এনেকৈ দি দিলোঁ। পিঁয়াজখিনি দি লৈ মই এতিয়া আপোনাৰ গোটেইখিনি পিঁয়াজ দি লোৱা হৈ গৈছে। এতিয়া মই ভালদৰে লৰাই দিছোঁ আৰু ভালদৰে একেবাৰে এইখিনি লৰাই মানে আপোনাৰ ভাজি যোৱালৈকে, যেতিয়ালৈকে এটা কালাৰ আহিব, ব্ৰাউন কালাৰ হ'ব, তেতিয়ালৈকে এইখিনি মই ভাজি থাকিম। আৰু এয়া মই দিছোঁ পিচি লোৱা নহৰু, আদা, লগতে আপোনাৰ 3টা পিঁয়াজ, এনেকৈ মই কাটি লৈছোঁ, মানে মিক্সিত পিচি লৈছিলোঁ, সেই পিচাখিনি ইয়াত ঢালি দিছোঁ। আৰু ইয়াতে দিম মই এতিয়া মছলাখিনি আপোনাৰ ইয়াত থাকিব জিৰা মছলা দি ল'ম। প্ৰথমতে মই এয়া জিৰা দিছোঁ। এয়া জিৰা মই 2 চামুচ দিব লগা হ'ল, যিহেতু মাংস অকণমান বেছি, এয়া মই 2 চামুচ দি দিছোঁ। এয়া মই জলকীয়াৰ গুড়া দিছিলোঁ, জলকীয়াৰ গুড়া অকণমান দি দিছোঁ, 1 চামুচমান দি দিছোঁ কালাৰ অহাৰ কাৰণে। আৰু এইখিনি দি এতিয়া মই কৰি আপোনাৰ গোটেইখিনি মছলা দি লৈ আপোনাৰ লগতে দিবলগীয়া আছে, আৰু এইখিনি বঢ়াইয়ে দিলোঁ। আৰু হালধিখিনি দিয়া আপোনাৰ দেখুৱাব নোৱাৰিলোঁ, মানে ভিডিঅ'খিনি কৰা নহ'ল সেইখিনি সময়ত। এয়া মই মাংসখিনি ভালদৰে লৰাই মানে যিখিনি মাংস আছিল গোটেইখিনিয়ে বহাই দিছোঁ। মোটামুটি আপোনাৰ এটা হাঁহত 1 কিলো, 1.5 পোৱামান মাংস পৰিছে। সেইখিনি মই আটাইখিনিয়ে বহাই দিছোঁ। দি এতিয়া মই ভালদৰে লৰাই আপোনাৰ এইখিনি ভালদৰে ভাজি ল'ম। জুইটো একেবাৰে হাই ফ্লেমতে দি লৈছোঁ, যিহেতু আপোনাৰ এয়া নিমখকণ দি লৈছোঁ মই। আৰু জুইটো হাই ফ্লেমত দিয়াৰ লগে লগে আপোনাৰ কি হয়, মাংসটো যিখিনি পানী বা মই মাংসটো কাটি আৰু ধোৱা হোৱা নাই, এইখিনি এনেকৈ ৰাখি দিলোঁ। এয়া মাংসখিনি প্ৰায় ভজা হৈয়ে গৈছে। ভজা হৈ যোৱাৰ পিছত মই এনেকৈ লৰাই আৰু হাঁহ মাংস বহুত মানে তেল উঠিয়ে থাকে। আপোনালোকে দেখিলেই গম পাব কিমান তেল উঠিছে। এয়া তেল উঠি এনেকুৱা হৈ গৈছে আৰু মাংসটো প্ৰায় জৰ্জৰীয়া হ'বলৈ ধৰিছে। এয়া দেখিছে মাংসটো প্ৰায় সিজি যোৱাৰ নিচিনাই হৈছে। ইমান দেৰি লাগিছে বাপৰে। মাংসখিনি মই হাঁহৰ মাংস ফাৰ্ষ্ট বনাইছোঁ।
আৰু লগতে ফাষ্ট বনোৱা হিচাপত কিন্তু খাবলৈ চাগে সঁচাই বহুত টেষ্ট হ'ব, যিহেতু কালাৰো ধুনীয়া এটা কালাৰ আহিছে আৰু দেখিবলৈও মানে বহুত ধুনীয়া লাগিছে। আৰু মই ৰন্ধা অকণমান মানে ট্ৰাই কৰিছোঁ, যিহেতু ফাৰ্ষ্ট মই হাঁহৰ মাংস বনাইছোঁ। আমি প্ৰায় কমেই খাওঁ হাঁহৰ মাংসটো, যিহেতু এয়া মই বাৰ ঢাকনিখন দিছোঁ আৰু ঢাকনিখন গুচাইছোঁ। আপোনালোকে ভাবিব পাৰে, কিন্তু মই অকণমান গৰম পানী দি কিনে লৰাই দিওঁ আৰু লৰাই দি ঢাকনিখন দি দিওঁ, দি কিনে আকৌ ঢাকনিখন গুচাই কিনে আকৌ লৰাই দিওঁ। এনেকৈ মানে বহুত কেইবাৰ মানে 10-12মান মই মানে অকণমান পানী দি মাংসটো সিজাই এনেকৈ ফ্ৰাই কৰি লৈছোঁ আৰু সিজাই লৈছোঁ, ভালদৰে সিজাই লৈ এতিয়া মই আপোনাৰ এয়া মাংসটো দেখিছে তেল কিমান উঠিছে। মই কিন্তু এতিয়ালৈকে আলু দিয়া নাই, মাংসটোত মই আলু নাইয়ে দিয়া এতিয়ালৈকে। মাংসটো খালি আলু দিয়া নাই, এই আলুখিনি ঢালি দিলোঁ। ঢালি দিয়াৰ পিছত মই এইখিনি ভালদৰে লৰাই দিছোঁ, আকৌ ভালদৰে লৰাই এতিয়া মই মাংসটো যিহেতু সিজিছে, এতিয়া মই আলু সিজিব দিব লাগিব। আৰু মই আলুটো আগতে ভাজি লোৱা নাছিলোঁ, এতিয়া মই একেলগে মাংসৰ লগত ভাজি ল'ম। এয়া দেখিছে মাংসখিনি প্ৰায় কেনেকুৱা কালাৰ আহিছে। এইখিনি মোৰ মাংস আৰু আলু এনেকৈয়ে মই আকৌ পানী দি ভাজি এইখিনি এনেকুৱা কৰিলোঁ। আৰু লগতে এতিয়া মই আপোনাৰ পানী ঢালিবলৈ ৰেডি কৰিব হৈছে প্ৰায়, যিহেতু আলুও সিজিছে, বহুত কেইবাৰ ভাজি লৈছোঁ, আলুও সিজিছে। এয়া আকৌ ঢাকনিখন মাৰি দিছোঁ, আকৌ মই গুচাই দিছোঁ। দেখিছে কেনেকুৱা তেল এটা উঠি আহি আছে বাৰ পানী দিয়া হেতিও, কিন্তু পানী ইমানখিনিও এয়া মই মাংসখিনি আকৌ লৰাই দিছোঁ ঢাকনি পোৱাত খুলি, মানে যিহেতু মানে কেৰাহীখনত লাগি ধৰে বাৰ পানী দিয়াৰ স্বত্বেও লাগি ধৰে, ইমান লাগি ধৰে মানে কিয় জানো লাগি ধৰে, মছলাবিলাক থকাৰ কাৰণে নেকি। আৰু এয়া মই ঘনাই লৰাই দি আছোঁ। আপোনালোকে জনাবচোন, আপোনালোকে এনেকৈ বনায়নে? কেনেকৈ বনায় কমেণ্টত জনাব, আৰু দেখিবলৈ ভাল হৈছেনে সেইটোও জনাব। আৰু অকণমান মানে এই দেখিছে কেৰাহীখনত লাগি ধৰিছে বাৰ মানে ঘনাই লৰাই থাকিব লগা হৈছে। আপোনালোকে এনেকৈয়ে বনায়নে? যদি বনায় বা নবনায়, আপোনালোকে কেনেকৈ বনায় সেইটোও মোক জনাব। মই আজি ভাবিছিলোঁ কোমোৰাই দি বনাম, কিন্তু কোমোৰাটো বেয়া ওলাল, সেইকাৰণে বনোৱা নহ'ল। আহক, এয়া মই আপোনালোকক আকৌ লৰাই দেখায়ে আছোঁ। মাংসখিনি প্ৰায় আলু আৰু মাংস লগ হৈ সিজি গৈছে, আৰু আলুবোৰ ভাঙি যাবলৈ হৈছে চাগে, মই ভাবিব পাৰোঁ এতিয়া এইখিনি হৈছে। মানে যিখিনি জোখত পানী লাগে সেইখিনি ঢালি দিবলৈ মই ৰেডি কৰি লওঁ, যিহেতু পানী দিব পৰা হৈয়ে গৈছে। আৰু যিহেতু ইমান সময় নালাগে, বহুত সময়, মোটামুটি আপোনাৰ 50 মিনিটমান মই মাংসখিনি ফ্ৰায়ে কৰিছোঁ। আপোনাৰ জুইটো মানে যিটো গেছৰ ফ্লেম আছে সেইটো অকণমান কমাও দিওঁ, অকণমান বঢ়াও দিওঁ, এনেকৈ মই মিনিমাম 45 মিনিটমান এনেকৈয়ে সিজাই লৈছোঁ মাংসটো। হৈছেনে নাই দেখিছে আপোনালোকে, কৰিব পৰা হৈ গৈছোঁ। এয়া পানীখিনি মই ঢালি দিছোঁ, সোৱাদ অনুসৰি যিখিনি মোৰ পানী লাগে, মানে আন্দাজ মতে, পানীও বেছি নিদিওঁ, যিহেতু মাংস আৰু আলু বইল হৈয়ে গৈছে। এইখিনিয়ে পানী দি মই এতিয়া ইয়াক ভালদৰে মানে বইল হ'বলৈ দি দিম। মাংস আলু ভালদৰে বইল হোৱাৰ লগে লগে মই হৈছে প্ৰায়। এয়া ধুনীয়া এটা ফকফকীয়া উতল আহিছে। এইটো উতল আহিলে আমাৰ গাঁৱৰ ভাষাত কয় ফকফকীয়া উতল আহিছে বুলি। এইটো উতল আহিলে তাৰমানে আমাৰ মাংসৰ আঞ্জাখন নমাই ৰাখি দিব পৰা হৈ গ'লোঁ। এয়া হৈ গ'ল, নমাই ৰাখি দিলোঁ। দেখিছে মাংসখন দেখাত কেনেকুৱা এটা কালাৰ আহিছে। এয়া হৈ গ'ল, এতিয়া খাব পৰা ৰেডি, মানে আমি খাবলৈ ৰেডি। এয়া আমি খাবলৈ ৰেডি কৰি লওঁ, আৰু আপোনালোকক তেতিয়াহ'লে আজিলৈ আমি বাই বাই দিছোঁ।